নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ গুৱাহাটীৰ লালমাটিত থকা গেম ভিলেজত, আৰু মই ইয়াতে মোৰ বান্ধৱীৰ ঘৰত আহিছোঁ। ইমান সুন্দৰকৈ ৰুবিয়ে ঘৰটো সজাই পৰাই ৰাখিছে, মোৰ সঁচাকৈ ইমান ভাল লাগিছে। অৱশ্যে মই আগতো আহি পাইছোঁ, তথাপি মই এনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ। আপোনালোকৰ লগত মই এয়া প্ৰথম ভিডিঅ' বনাই দেখুৱাইছোঁ। ৰুবিৰ দুটা ল'ৰা আছে, গতিকে ল'ৰা দুটাক ইমান সুন্দৰকৈ প্ৰতিপালন কৰাৰ উপৰিও তাই ঘৰখনো খুব সুন্দৰকৈ সজাই পৰাই ৰাখিছে। এয়া বান্ধৱীৰ ঘৰত আহিলে এনেকুৱা অৱস্থাই হয়। আচলতে পাকঘৰত আহিয়ে মই সোমাই গ'লোঁ। এয়া ৰুবিৰ সৰু ল'ৰাটোৱে বোলে অমলেট খাই ভাল পায়, তো অমলেট বনাই আছে। এয়া চিকেন মই বনাই আছোঁ, হ'বই আৰু বেছি সময় নাই। তাৰ আগতে এয়া দালি বনাইছিলোঁ, তাৰপিছত ইতিমধ্যে আমাৰ মাছৰ আঞ্জাও হৈ গৈছে। এয়া হৈছে মাছৰ জোল, বিলাহী দি বনাইছোঁ। তাৰপিছত আছে আমাৰ পটল ফ্ৰাই, তাৰপিছত আছে এয়া মাছ ফ্ৰাইও খাম। তাৰপিছত এয়া চালাড। মোৰ বান্ধৱী ৰুবিয়ে ঘৰতে এটি খুব সুন্দৰ সৰু পট এটা বনাইছে, এয়া আপোনালোকে দেখিছেনে? তো তাই কৈছে ইয়াতে ৰং কৰি দেচোন, খুব ধুনীয়া দেখা কৰি দে। তো ভণ্টিয়ে লাগিছে, লগতে ময়ো অকণমান কালাৰ কৰি দিছোঁ, যিহেতু মই এইবিলাক কৰি খুব ভাল পাওঁ। তো আপোনালোকে কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিছে পটৰ ডিজাইনটো, আৰু কেনেকুৱা হৈছে মোক জনাবলৈ নাপাহৰিব। আপোনালোকক মই আৰু ভালদৰে পটটো দেখাই আছোঁ। এয়া বনোৱা হৈ গ'ল। এয়া বাচ্ছা দুটাক আগে ভাত খুৱাব দিলোঁ। এয়া দেখিছে নহয় মোবাইলত বিজি, তো মাকে এনেকৈ সদায় ভাত খুৱায়। হাই, কি খাই আছা? কি খাইছা? ভাত কিহেৰে খাইছা কোৱাচোন? তুমি কি খাই ভাল পোৱা কোৱাচোন? অমলেট। মাংস বেয়া পোৱা? মাছো বেয়া পোৱা? ভাল পোৱা? আচ্ছা ঠিক আছে দিয়া, খোৱা। তুমি কিহেৰে খাইছা? তুমি মাংস ভাল পোৱা? আমলেট ভাল পোৱা নে নোপোৱা? ঠিক আছে দিয়া, মাংস দি ভাত খোৱা। তাৰপিছত এয়া আমাৰ খাদ্যৰ আয়োজন, তো আমি এতিয়া বহি গৈছোঁ ভাত খাবলৈ। ভাত পানী খোৱা হৈ গ'ল। তাৰপিছতে চাদৰ ওপৰত আহিছোঁ, গেম ভিলেজখন অকণমান ওপৰৰ পৰা চাওঁ বুলি। খুব ভাল লাগিছে, আৰু ইহঁতি ভাবিছে মই ফটো উঠাম, তো সিহঁতি ধুনীয়াকৈ এতিয়া পজ দি আছে। এয়া চাইছে নহয়? ইমান এটা সুন্দৰ পৰিৱেশ, ইমান ভাল লাগিছে ওপৰৰ পৰা সকলোবোৰ দৃশ্য দেখা পায়। ইমান ওখ ওখ বিল্ডিং, নীল আকাশ, আৰু সেই দূৰণিৰ সেউজীয়া গছ গছনিৰে পৰিপূৰ্ণ পৰ্বত পাহাৰবোৰ, আৰু এয়া ডুবু ডুবু বেলিৰ পোহৰ। ইমান এটা সুন্দৰ শান্ত সমাহিত আবেলিটি, খুব ভাল লাগিছে। দিনটো বান্ধৱীৰ সৈতে কটাই আচলতে খুব ভাল লাগিছে। এতিয়া মই মোৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।